বেলেগ ল'ৰাকেইটা টকা আছে নহয় মোৰ এইফালে বেলি ডুবিব হৈছে আৰু আমাৰতো সদায় গধূলি সময়তহে অনুষ্ঠান হয় গতিকে আকৌ আমি ওলালো আজিলৈ অনুষ্ঠানলৈ বুলি আজি অনুষ্ঠান আছে চিনাতলি মানে আপোনাৰ কি চিনাতলি এখন চিনাতলি মানে আমাৰ গোলাঘাট মেইন চিনাতলি খুমটাই চিনাতলি গতিকে আমি গোটেই চব ৰখি আছো এইফালে পিছফালে চাউণ্ডাৰ গাড়ী ৰখি আছে মহন্তই মোক মোবাইলটো হাতত দিছে ভিডিঅ' বনাবলৈ গতিকে কথা এষাৰ কৈ দিছো গতিকে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছো আজি বিয়া ঘৰত কি হয় চাব সেইফালে এজনে একদম পুৰা ষ্টাইল মাৰি দেখিছেনে চিংগাৰ মোচন নাই নিতুলাক পিছত দিম ক'বলৈ গতিকে আমি এতিয়া যাব লগা এতিয়া আমি গৈ থাকো বিয়া ঘৰলৈ কি হয় চাই লওক মুঠতে ভিডিঅ'টো চাই থাকক বিয়া ঘৰৰ দৃশ্য দেখাই আছো ছোৱালী তোৱালী চব দেখাম চাই থাকক অৱশেষত পালোহি এয়া বিয়া ঘৰ আৰু আমাৰ মানে মালিকে মোক কেমেৰাটো চঞ্জাই দিলে আজি মই মানে ডাঙৰ ব্লগ কৰা নাইতো মই মানে মেইন ব্লগ কৰা নাই সেইকাৰণে মোক মোবাইলটো গলাই দিছে ডাইৰেক্ট গাড়ী গ'লে এইয়া গাড়ী গুচি গৈছিলে গাড়ী অৱস্থা বেয়া আমাৰ চিংগাৰে ডাইৰেক্ট মোবাইল টিপি আহে তোমাৰ কি হৈছে শিৱসাগৰৰ পৰা একদম প্ৰগ্ৰেম কৰিলে পেট বিষাব লৈছে কি হৈছে নাজানো কিবা মাৰ পৰা প্ৰভাৱ পৰিছে 2 নম্বৰ লাগিছে নি আকৌ 2 নম্বৰ লাগিছে নি আকৌ 2 নম্বৰ লগা নাই মানে কি লগত যিমানকেইটা আছে গোটেইকেইটা বেমাৰী মোক লগা পানী অকণ যাই দিবা বৰ বেয়া প্ৰভাৱ পেলাইছা দেই মই যে নিজৰ মিনিটো নবনালো আমাৰ এয়া মাইক্ৰফোন ফিটিং কৰিছে মাইক্ৰ'ছেট আমি এতিয়া ওলাই গৈ সাজু হৈছোঁ প্ৰগ্ৰেমৰ কাৰণে কৰিমগৈ এতিয়া লাহেকৈ ওলাই যাম মই ৰুমতে আছোঁ বৰ্তমান ওলাই গৈছোঁ দেৱ কিবা এটা কৰিছে এতিয়া ব্লগ বনাই আছে আজি তাক মানে মোবাইলটো প্ৰথম তাৰ হাতত দিছে সি নিজে কথা কৈছে ভক্তি আমি ওলাই গৈ কিবা ক'বা এতিয়া আমি প্ৰগ্ৰেম কৰিম অকণমান ভাল লাগিছে ন মানে ঠিক আছে দেখুৱাই আছোঁ কি হয় পিছত A few moments later.
কেমেৰাটো আকৌ এবাৰ মোক চঞ্জাই দিছে আমাৰ ছাৰে। সেয়া ছাৰ বহি আছে এইডোখৰত, হয়তো এটাই ঢোল এনেই বজাই আছে। মানে কথাটো কি হ'ল, আমি কেইকোটা প্ৰগ্ৰেম কৰিলোঁ, 3 কোটামান কৰিলোঁ, মানে 3 কোটামান প্ৰগ্ৰেম কৰিছোঁ। এক ছেকেণ্ড দাদা, আমি 3 কোটামান প্ৰগ্ৰেম কৰিলোঁ। এতিয়া মানে কৰি ভাগৰ লাগিছে, এতিয়া পানী তুলিবলৈ আহিছে দাদা, হৈ পেলাই পানী তুলিবলৈ মানুহ আহিলে। এতিয়া মানে কথাটো কি হ'ল, পানী তুলিব আহিব, আমি অকণমান ৰেষ্ট লৈছোঁ। তাৰপিছত আপোনালোকতো প্ৰগ্ৰেম অকণমান দেখাবই। তাৰপিছত কি হয় চাই থকা, আৰু অকণমান আছে আৰু বেছি নাই, যামগৈ ঘৰ পইচা পাতি লৈ। চাই থাকক খালি ভিডিঅ'টো ধুনীয়াকৈ।
মুখত ভাত হাতত দি দিছে মোবাইলটো ভিডিঅ' শেষ কৰিবলৈ খানা খাওঁ খানা খাওঁ ঘৰ যাওঁ একদম লাষ্ট কোটা নহয় একোটাই দিছোঁ পাই মিছা কৰি লাভ নাই এতিয়া খাই আছে দাদাই পূৰা এইফালে গোটেই পালি গতিকে এই ভিডিঅ'টো চাগে ইমানতে সমাপ্ত কৰিব আৰু বেছি নেদেখায় মোৰ পৰা ভিডিঅ' ক্লিপ দুটামান ল'ব মোৰ ফোনত কোৱা তাৰপৰা ভিডিঅ'টো খতম কৰিব গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছে আৰু যদি এইবোৰ বাদ দিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু তাৰপিছত আৰু বাকীখিনি কি কৰিব লাগে আপোনালোকে জানে লগতে মোৰ চেনেলটো চাব খালি দেই